প্ৰকৃতিয়ে আমাক বহুতো সুন্দৰ সুন্দৰ উপহাৰ দিছে সেই তাৰে লগত আৰু এবিধ উপহাৰ মই সিহঁতৰ লগত চিনাকি কৰাই দিবলৈ লৈ গৈ আছো যেহেতুকে মাৰ্চ মাহৰ আমাৰ থিম দিছে প্ৰকৃতি হে আমাৰ থিমৰ লগত সংগতি ৰাখি মই সিহঁতক এঠাইলৈ নিব বিচাৰিছো তাত গৈ সিহঁতক দেখাব বিচাৰিছো আমাক ইমান সুন্দৰ উপহাৰ দিছে প্ৰকৃতিয়ে আপোনালোককো দেখাও বুলি ভাবিছো প্ৰাকৃতিক ভ্ৰমণলৈ সিহঁতক লৈ গৈছো বাহিৰলৈ অভিভাৱক সকলো লগত আছে যেহেতুকে আমি দুগৰাকী অকমান কন্ট্ৰোল কৰিবলৈ অসুবিধা হয় সিহঁতক চাকচোন বা সিহঁতক কলৈ নিছিলো একদম মোৰ কেন্দ্ৰৰ সন্মুখতে হয় আপোনালোককো দেখাব বিচাৰিছো গোটেই ভিডিওটো শেষলৈকে চাব এয়া মই সিহঁতক কলৈ আনিছো জানেনে মোৰ একদম কেন্দ্ৰৰ সন্মুখতে আছে পলু ফাৰ্মৰ ভিতৰত খুব সুন্দৰকৈ পলুবোৰ ৰাখা হৈছে গছত আৰু গছ-গছনিৰ ভৰা গুটি পৰিবেশটো খুব সুন্দৰ সিহঁতক দেখাবলৈ মই বহুত দৰকাৰী বুলি ভাবিলো সিহঁতে চাইও ভাল পাব কিবা দুই এটা সিহঁতৰ মগজুৰে ঢুকি পোৱাকে দুই এটা কথাও শিকিব বুলি ভাবিলো সে মই ইয়ালৈ আনি সিহঁতক দেখালো আৰু তাৰে যিসকল বিষয়ববীয়া চোৱাচিতা কৰে যিসকলে তেওঁলোকে খুব সুন্দৰকৈ বুজাইও দিলে সিহঁতে খুবেই ফূৰ্তি পালে মইতো মুগা পলু বুলি কয় দেই এইটো ইয়াতে ডাঙৰ হ'ব গছতে যেতিয়া আহি পকিব তলত সন্ধিয়া নামিব সন্ধিয়া তলত যেতিয়া নামিব মানুহে ধৰি পেলাই শুকান পাতত দি পেলাই তাত বাঁহ বনাবলৈ সুবিধা কৰিব এই সুবিধাটো তাৰপাছতে 20 দিন মানৰ পিছত আকৌ পখিলাটো হ'ব পখিলাটো হোৱাৰ পিছত আকৌ কণী পাৰিব সেই কণীৰ পৰা এই পোকটো আকৌ জন্ম হ'ব তেতিয়া মানে তেনেকৈ চিষ্টেমতে আৰু ইয়াৰ পৰা কি হয় জানা এইটো পৰা মুগা খুটা এখন চাই মই মুগা পিন্ধি আছো দেখিছানে মুগা খুটা আৰু মুগা মেখেলা পিন্ধি আছো দেখিছানে এই মুগা মেখেলাখন ক'ব পাৰা জানা এই পলুটো পাইছে মুগা পলুটো পাইছে নামটো বেলেগ তাৰ পৰা হয় হেঁতৰ জীৱন বন্দী একেই এই পোকৰ লগত ইয়াৰ জীৱন বন্দী একেই এই পখিলা হ'ব পখিলা পাৰি হৈ কণী পাৰিব মানে যিমান ৰক্ষণাবেক্ষণ কৰিব লাগিব চৰাই নোখোৱাকৈ তাৰপিছতে সি কণী পাছত পাৰিব কণীৰ পৰা আমি আকৌ টেপলা বান্ধি গছত বান্ধি দিওঁ গছত যেতিয়া ওপৰত গৈ খাই ডাঙৰ হৈ পেলাই যেতিয়া পকিব সেই সন্ধিয়া নামিব এতিয়া দিনত যে নামিছে এইটো পকা নাই তাৰমানে সন্ধিয়া নামিব সন্ধিয়া নামিলে এইটো আমি পকা বুলি কওঁ সেইটোৰ পৰা আকৌ বাঁহটো খাই ডাঙৰ মোক কোপনটো এবাৰ দেখাই দিব পাৰিম এতিয়া তোমাৰ চিনি পাইছা এইটো কি হয় বুজিছা এইটো মুগা পলু বুলি কয় এইটো তাৰমানে কি হয় এই মুগা পলুৰ কণী কিছু এই বৰা এই কণীখিনি লৈ আহকচোন তাৰ পৰা মই আছো ভয় কৰিব নালাগে দেই একো নকৰে দুপইচা নেকি ভাল লাগিছে ধৰিবানে বাবা ধৰা হৈ যাব নালাগে একো নহয় এইটো পৃথিৱীৰ ভিতৰত মানে কত নহয় অসমত বাহিৰ নৰ্থ ইষ্টত ক'ৰবাত মানে পশ্চিম ফালে 12 ইঞ্চত হয় অৰুণাচলত অলপ হয় নাগালেণ্ডত অলপ হয় অসমতে এইটো মুগা আপোনালোকে জানে এতিয়া মুগা কাপোৰ আমাৰ ইয়াত কিনিলে মানে 45,000 টকা এইবাৰ ইয়াতে অধিৱেশন এইটো মুগা কণী আমি যে পকাম এই বস্তুটো পকাৰ পিছত তাৰমানে এই বস্তুটো কি জানে আপোনালোকৰ গৈছিলে হ'ব এইটো তাৰমানে যেতিয়া জগিব এইটো জগাৰ পিছত আমি কিছুমান হেৰি থাকে আমি খাম বুলি কওঁ আৰু তাত আনি খৰাহিবিলাকত এনেকৈ অলপ অলপ দি পেলাই তেতিয়া গছত লগাই দিওঁ তাৰমানে তেওঁলোকে নিজে উঠিব আৰু কণীবিলাক লাৰিবা তাৰপিছত সৰু একদম পোৱালি হয় আৰু কলা কৰি জন্ম হয় তাৰপিছত 4-5 দিনমান পিছত পেলাই দিবা ইয়াত ভিতৰত একো নাই আৰু মানে ওলাই গৈছে এনে ৰখাই থৈ দিছো এনেকে ল'ৰা ছোৱালী কলেজলৈ আহি থাকে নহয় তেওঁলোক দেখাব লাগে
এতিয়া একদম মেচিয়ৰ হৈছে আজি মানে পকা আহি আছে আৰু পকাটো আমাৰ সন্ধিয়াহে এতিয়া এই গছত বহি থাকিব এইবিলাক আমি ইয়াৰ পৰা লৈ গ'লো অলৰেডি সেইফালে পাত যেতিয়া কমিব তেতিয়া আৰু সলাই দিব লাগে আমি যে কণীটো ইয়াত দি পেলাই গছত ওলাম সেইটো কথা কাটি আছে নলগাব দেই আমি দেখাই দিম কণী অলপ ভৰাই দিলো পাত খাব ডাঙৰ বতাহ এটা দিছে যে ভাল লাগিছে নাই ভাল লাগিছে আমাক কোনে দিছে আমাক প্ৰকৃতিয়ে দিছে কোনে দিছে প্ৰকৃতিয়ে দিছে প্ৰকৃতিয়ে আমাক বহুত দিছে এইখন কাগজ যে এই কাগজখনো আমাক কোনে দিছে জানানে প্ৰকৃতিয়ে কেনেকে বাঁহ গছৰ পৰা হয় নহয় বাঁহ গছ কি প্ৰকৃতিৰ অৱদান নহয় নহয় বাঁহ গছৰ পৰা কাগজ হৈছে ঠিক আছে হ'ব বাঁহ গছৰ পৰা কাগজ হৈছে কাগজখন এখন দেখিছানে তাৰপাছত বতাহ দিছে আৰু আজি এটা বিশেষ বস্তু দেখিলা মুগা পলু হয়নে মুগা পলুৰ পৰা মই কাপোৰ পিন্ধি আছো দেখিছানে এখন মুগা মেখেলা আজি তোমালোকক দেখাবৰ কাৰণে এখন মেলি আহিছো গম পাইছানে এই যে তোমালোকে দেখিলা যে এইমাত্ৰ পলুখিনি পলু সেই লেটাটো যে দেখিছিলা বগাকে যে কপাহ নিচিনা যে তাৰ পৰা সূতা কাটিব সূতা কাটি পেলাই মেখেলা বনাব দেখিছানে এখন মেখেলা পিন্ধিছো যে সেই পলুটোৰ পৰা হৈছে তোমালোকে যে ঘৰ গৈছিলা পলুটো যে পলুটোৰ পৰা এই মেখেলাখন হৈছে কিমান আৰু শুনা এই যে এই সূতাটো যে ক'ত হয় জানা অকল আমাৰ অসমতে হয় বুজি পালা বাহিৰত নহয় আমাৰ নৰ্থ ইষ্টত হয় গম পাইছানে অসমত কিহৰ কাৰণে বিখ্যাত জানানে অসমত মুগা কাপোৰৰ কাৰণে বিখ্যাত মুগা কাপোৰ অসমতে পোৱা যায় আৰু সেই মুগা কাপোৰ ক'ৰ পৰা পায় জানানে সেই পলুটোৰ পৰা এতিয়া যে চাইছিলা যে পলুটো সেই পলুটোৰ পৰা পায় সেইকাৰণে আমাৰ অসমতে কৰে হয়নে আৰু অসমতে মুগা কাপোৰ ওলায় তাৰ পৰা আমি পিন্ধিব পাওঁ হয় নহয় তোমালোকে যেতিয়া ডাঙৰ হ'বা তোমালোকে পিন্ধিবা নৰেঞ্জন তুমি বিহু নাছিলে পিন্ধা নে নিপিন্ধা মুগা মুগা মেখেলা পিন্ধা মুগা মেখেলা মাহঁতে পিন্ধে হয়নে মুগা ৰিহা হয়নে নহয় মায়ে মুগা কাপোৰ পিন্ধে নে নিপিন্ধে সেয়া ক'ৰ পৰা হয় মুগা পলুৰ পৰা হয় আজি ঘৰত মাহঁতক ক'বা গ'নে তোমালোকে যে মুগা মেখেলা পিন্ধা সেয়া পলুটো দেখিলো নহয় এনেকে ক'বা হ'ব এতিয়া বুজি পালা মুগা কাৰণে বিখ্যাত কি ক'ত আছে জানা জেগাখিনি মুগা কাপোৰৰ বিখ্যাত শুৱালকুছি বুজি পালা শুৱালকুছিত তাঁতশাল আছে এইটো শুৱালকুছিত তাঁতশাল আছে শুৱালকুছিত মুগা কাপোৰ উৎপন্ন হয় গম পাইছানে ভাল লাগিল নে নাই ভাল লাগিল আৰু কিমান ধুনীয়া ধুনীয়া গছ আছে দেখিছানে কিমান ধুনীয়া ধুনীয়া এই গছডাল কি কয় দাদা চুম গছ মুগা পলুটো আকৌ চুম গছতে হয় ন চুম গছ কয় কি কয় চুম গছ আৰু এডাল আছে কোৱালু বুলি কয় সেইফালে আছে এই দুডাল গছতহে মুগা পলুটো থাকে গম পাইছানে তাৰমানে তাৰ পাতটো খায় বুজি পালা পলুটো যে দেখিছিলা তোমালোকে বাৰীৰা সেই পলুটোৱে এই গছৰ পাতখিনি খাই পেলাই চুম গছৰ পাতখিনি খাই পেলাই প্ৰকৃতিয়ে দিয়া আমাক এই সুন্দৰ উপহাৰটিৰ সৈতে সিহঁতৰ লগত চিনাকি কৰাবলৈ পাই মোৰ খুবেই ভাল লাগিল লগতে ময়ো কিছু নজনা কথা জানিলোঁ আৰু যিহেতুকে মোৰ ওচৰত কোনো ধৰণৰ পথাৰ বা পাহাৰ পৰ্বত তেনেকুৱা নাই সেয়ে প্ৰকৃতিৰ লগত জড়িত তাৰ লগতে সংগতি ৰাখি মই আজি মুগা পলু ফাৰ্মখনলৈ সিহঁতক নিলোঁ সিহঁতে খুবেই ফূৰ্তি পালে যিহেতুকে মুগা হৈছে আমাৰ অসমৰ সম্পদ অসমৰ গৌৰৱ নহয় জানো সেই সিহঁতক চিনাকি কৰাবলৈ পাই মোৰো খুব ভাল লাগিল আপোনালোকৰ যদি ওচৰত তেনেকুৱা ধৰণৰ পাহাৰ আছে পথাৰ আছে নিবচোন আপোনালোকেও তেনেদৰে সিহঁতক দেখাব সিহঁতে খুব ফূৰ্তি পাব কাৰণ দৈনন্দিন আমি কেন্দ্ৰত যিবোৰ কৰি থাকোঁ এইবোৰ অকণমান বেলেগ ধৰণৰ হয় সেইকাৰণে সিহঁতে ফূৰ্তি পাব আৰু এইখিনি আছিল আজি ভিডিঅ'টোত চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিল লাইক এটা কৰিব কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে আৰু যদি আপুনি মোৰ চেনেলত একদম নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ